তো এই ভিডিঅ'টো অলপ বেলেগ টাইপৰ ভিডিঅ' হ'ব কাৰণ মই আপোনালোকে গম পাইছে যে অসমত কেনেকুৱা পৰিস্থিতি চলি আছে সেই পৰিস্থিতিৰ ওপৰত মই অলপ এই ভিডিঅ'টোত ক'ম যে কেনেকুৱা কথা মই আৰম্ভণি কৰা কথা ক'ম যে দেশ স্বাধীন হ'ল 47 চনত কিন্তু সেই স্বাধীন হোৱাৰ পিছত দেশ এখন আছিল কিন্তু দেশ বিভাজন হৈ তিনিখন দেশ হ'ল ভাৰত পাকিস্তান বাংলাদেশ তো সেইবিলাক আৰু কেতিয়া চনত সেইবিলাক বিভাজন সেইবিলাক নকওঁ কিন্তু বিভাজন হ'ল তিনিখন দেশত কিন্তু বিভাজন হোৱাৰ পিছত এই এখন দেশত যিবিলাক নাগৰিক আছিল সেই নাগৰিকবিলাকে এই এখন দেশত কেনেকুৱা ধৰণে কোনখন দেশত তেওঁলোকে নাগৰিকত্ব লাভ কৰিব সম্পূৰ্ণ অৰ্থাৎ ভাৰতত কেনেদৰে নাগৰিকত্ব লাভ কৰিব পাকিস্তানত কেনেদৰে নাগৰিকত্ব লাভ কৰিব বাংলাদেশত কেনেদৰে নাগৰিকত্ব লাভ কৰিব ইয়াৰ ওপৰত তিনিওখন দেশৰ চৰকাৰে বিভিন্ন ধৰণে নাগৰিকত্ব প্ৰদানৰ ওপৰত বিভিন্ন আইন প্ৰচলন কৰিছিল বা আইন তৈয়াৰ কৰিছিল মই বিশেষকৈ আমাৰ ইণ্ডিয়াৰ কথা ক'ম সেই দুখনৰ কথা নকওঁ তে ইণ্ডিয়াত আইন প্ৰচলন কৰিছিল তাৰ এটা মেইন কথা আছিল বা মেইন নিয়ম আছিল যে নাগৰিকত্ব লাভকৰণৰ ক্ষেত্ৰত যে কোনো ব্যক্তিয়ে আমাৰ ইণ্ডিয়াত 11 বছৰ কমচে কম থাকিলে আমাৰ ইণ্ডিয়াত তেওঁ নাগৰিকত্ব লাভ কৰিব কিন্তু সেই আইনখনৰ মতে আমাৰ ভাৰতবৰ্ষত মানুহবিলাকক নাগৰিকত্ব প্ৰদান কৰিলে কিন্তু স্বাধীন হোৱাৰ পিছত কিছুমান এনেকুৱা লোক আছিল যিবিলাক বৰ্ডাৰ পাৰ হৈ ইলিগেলি আমাৰ ভাৰতবৰ্ষত সোমাই আছে তো সেইবিলাকক তেওঁলোকে আমাৰ ইণ্ডিয়ান ভাৰতীয় চৰকাৰে কেনেদৰে সেইবিলাকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব নেকি তো কৰিব কেনেদৰে কৰিব তাৰ বাবে আমাৰ এই অসমত এতিয়া সেই এটা ভয়ানক পৰিস্থিতি চলি আছে সেই কথাটোক লৈ ভয়ানক পৰিস্থিতিটোৰ মূল বিষয়টোৱে হৈছে এমেণ্ডমেণ্ট বিল 2018 অৰ্থাৎ আসামত যিখন এমেণ্ডমেণ্ট বিল চিটিজেনশ্বিপৰ ক্ষেত্ৰত সেই বিলখনৰ কাৰণ মূল বিষয়টোৱে হৈছে এই ভয়ানক পৰিস্থিতিটো অৰ্থাৎ এই বিলখনৰ এটা ডাঙৰ সংশোধনী কৰা হৈছে অৰ্থাৎ আমাৰ নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত যি নিয়ম আছিল সেই নিয়মৰ এটা ডাঙৰ সংশোধনী হৈছে যে যিটো 11 বছৰ আছিল অৰ্থাৎ নাগৰিকত্ব লাভকৰণৰ ক্ষেত্ৰত যিটো এজ লিমিট আছিল 11 বছৰ সেই এজ লিমিটটো কমাই দিছে অৰ্থাৎ 6 ইয়াৰ্ছ অৰ্থাৎ 6 বছৰ কৰি দিছে যিটো আমাৰ অবৈধ বাংলাদেশীসকলৰ কাৰণে এটা ভাল বিষয় হৈছে ভাল কাৰণ হৈছে কিন্তু সেইসকলে অৰ্থাৎ যদি আমাৰ 6 বছৰ আগৰ পৰা তেওঁলোকে আমাৰ ভাৰতবৰ্ষত ইলিগেলি ইমিগ্ৰেশ্যন কৰি আমাৰ ভাৰতবৰ্ষত কেনেবাকৈ তাৰমানে তেওঁলোকে বাস কৰিছে তেওঁলোকে সেই 6 বছৰৰ নিয়ম অনুযায়ী অৰ্থাৎ 6 বছৰ থাকিলে এই সংশোধনী মতে তেওঁলোকে আমাৰ ভাৰতবৰ্ষত নাগৰিকত্ব লাভ কৰিব মই এটা কথা কওঁ যে আপোনালোকে ধৰক আপোনালোকৰ কাষৰ ঘৰ এখনত জুই লাগিল তো সেই জুই লগা ঘৰখনত যিজন গৰাকী আছিল সেই কেইজনক আপোনাৰ ঘৰত জুই লগা থকা দিনকেইটাহে আপোনালোকৰ ঘৰত থাকিব লাগিব বা আপোনালোকে সেই ঘৰ তেওঁলোকৰ জুই লগা ঘৰটো তেওঁলোকক বনাই দিয়ক আপোনালোকে হয়তো যদি আপোনাক ধনী মানুহ হয় তেতিয়া আপোনালোকে তেওঁলোকক বনাই দিয়াত সুযোগ দিব কিন্তু সেই মানুহগিৰিক আপোনালোকে আপোনাৰ ঘৰত পাৰ্মানেণ্টলি থাকিবলৈ সুবিধা দিব জানো আমি কেতিয়াও নিদিওঁ তো সেইটো কথা অৰ্থাৎ বাংলাদেশত যিকোনো সমস্যাই নহওক কিয় তাৰ পৰা আমাৰ ভাৰতবৰ্ষত ইলিগেলি ইমিগ্ৰেশ্যন কৰিব আমাৰ ভাৰতবৰ্ষত ইলিগেলি অবৈধভাৱে আমাৰ ভাৰতবৰ্ষত আহিব আৰু তেওঁলোকক আমি কেইদিনমানৰ কাৰণে থাকিবলৈ কিন্তু আমাৰ সেই থাকিবলৈ দিলোঁ বাৰু কিন্তু তাৰ যিবিলাক আমাৰ নাগৰিকত্ব লাভ কৰা যিটো এটা নিয়ম আছে সেই নিয়মবিলাক আমি যধে মধে আমি সংশোধনী কৰিম আৰু সেই অবৈধ বাংলাদেশীবিলাকক আমাৰ ভাৰতবৰ্ষত আমি নাগৰিকত্ব প্ৰদান দিব পাৰিম জানো তো মই এইটো ভিডিঅ'ৰ মেইন টপিকটো হৈছে যে এই যিখন সংশোধনী বিল আছে এই সংশোধনী বিলখন মোৰ কমেণ্ট তেনেকুৱা যে এই বিলখন যাতে অৰ্থাৎ বিলখন যাতে আমি পাছ হ'ব নিদিওঁ এইটোৱে মোৰ ভিডিঅ'ৰ মেইন কথা অৰ্থাৎ এই বিলখন যদি পাছ হৈ যায় আমাৰ ভাৰতবৰ্ষত আমাৰ আলহীবিলাক আমাৰ সম্পূৰ্ণ আমাৰ মেইন ঘৰত থাকিবলৈ বাস কৰিব তো এইখিনিয়ে অলপ লাষ্টত কমেণ্ট এইবোৰ ক'লোঁ তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় তো আজিলৈ এৰিছোঁ বাই